বডি মালিশ হ'ব নেকি? বডি মালিশ বডি মালিশ লাগে হৈ যাব হা হৈ যাব পাৰিবা? পাৰিম বহক একদম আৰামত কোনটো পাৰিব? এই ডিজিটেল মালিশটো নে জেনেৰেলটো? ডিজিটেলটো আপোনাৰ 100 টকা আৰু জেনেৰেলটো আপোনাৰ 50 টকা। ডিজিটেলটোৱে মাৰা। ডিজিটেলটো 1 মিনিট ৰখক মাৰা। এই ভালকে মাৰিবা দেই। এই আপুনি চিন্তা কৰিব নালাগে, আৰামত বহক। এইটো কি কৰিছা? এইটো ডিজিটেলটো যে এইটো ডিজিটেলটো বান্ধি ল'ব লাগিব। আপুনি একদিন ৰখক দেই। একো অসুবিধা নহয়তো? অসুবিধা নহয়, এইটো ডিজিটেল। মই ইয়াৰ পৰা নহয়, মুম্বাইৰ পৰা কোৰ্চ কৰি অহা ল'ৰা। আপুনি চিন্তা কৰিব নালাগে, মই ডিজিটেলটো মাৰি আছো। বডিটো খুলি ল'ম নেকি চাৰ্টটো? নাই নালাগে ন? গোটেইটো নাইকিয়া হৈ যাব। আপুনি এইফালে ঢাকিব দেই। কাণ চান বজাই দিব লাগিব। ৰ'ব, এইফালে শুই যাওক আপুনি। শুই যাওক, কাণটো বজাই দিব লাগিব না। কমাই ৰ'ব এক মিনিট, কাণ বজাই দিব লাগিব আপোনাক ন। ৰ'ব এক মিনিট। ৰ'ব হৈ যাব ন। কি এইবিলাক কৰিছ? কি কৰি আছ? আপনি কৰিব কাটো বজাই দিব পাৰে। এইটো গানৰ মেছেজটো নাই। বডি মালিশটো ন? থাকক। আপোনাৰ বডি গোটেই বডিটোত মানে এই পেইনটো বিহবোৰ একে ঠাইতে হৈ গৈছে, বুজি পালে? একে ঠাইত হোৱাৰ কাৰণে গোটেই বুকুৰ বিষটো গোটেই বডিত মানে আপোনাৰ সাপ্লাই দিব লাগিব। সাপ্লাই আপুনি থাকিব ভালকে আৰু। কেনেকে মালিশ দিব? মালিশ কৰিব কান্দৰ একবাৰ বজাই দিম নেকি? গাছি খোল কান্দৰ একবাৰ বজাই দিম। এই দুখৰ পৃথিৱী আহা বিচাৰি নিৰাহে পাৰ। এই দুখৰ অসমীয়া গান গাইছ দেখোন। বহুত অসমত থাকি এতিয়া মই থমুৱা হৈ পোৱা নাই। অসমীয়া কি শিকি কৈছ? একদম পুৰা শিকি গৈছো। তই মোৰ চুলি কাটিব লাগে। তই চুলি কাটি দেচোন মোক। চুলি কেইটকা ল'বি? চুলি কেইটকা ল'বি ভালকে চাই ল। তাৰমানে এনেতো আমি গিলাচ আছে নাই? গিলাচ 50 টকাকেই লওঁ, কিন্তু আপোনাৰতো 100 টকা লাগিব। কিয়? 100 টকা মানে আপোনাৰ চুলিবোৰ যে বিচাৰি উলিয়াব লাগিব, তাৰ 50 টকা। বিচাৰি কাটিবি। এইটো গিলাচখন আছে নাই? আছে বহি যাওক। আপুনি চিন্তাই কৰিব নালাগে। এই অকণ দি দিওঁ।
অকণমান এখন লেটাই থাকিছে লেতেৰা নহয় এই লেটাই দে ঠিক আছে ভাল অকণ দে এইটো এক মিনিট অৰ্থখন এইটো এখন মুখৰ ওচৰত থাকিলে হ'ল মুখৰ ওচৰত থাকিলে হ'ব বতৰ চুলি দি আছো আপুনি চিন্তা কৰিব ভালকে দিবি দেই ঠিক আছে ভালকে দে আচ্ছা গিলাচখন আছে 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 চাওঁ 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 ঠিক আছে তাৰপিছত ধুনীয়াকৈ কাটিবি বেছি হ'লে দীঘল কৰিবি নাই চিন্তা কৰিব নালাগে আপুনি মনে মনে থাকক ভালকে সেইখন দি চাই কাটিছনে বৰ ভাল লাগিছে তই দোকানখন দামী দামী কৰিবি দেই বহুত টকা খৰচ হৈ গ'ল বহুত ভাল ঘৰতে পইচা দিব পৰা নাই বহুত ঠাণ্ডা লাগি যায় ভাল লাগে এয়াৰ কণ্ডিশ্যন ল'ব আছে কাটি থাক দাদা খুৱাইছ নেকি তই নহয় নহয় এই শ্বেম্পু এখন মাৰি দিম নেকি শ্বেম্পু বোলে হেৰি কি কয় জেল অকণ মাৰি দিম নেকি অকণমান মাৰিব পাৰ চুলিবোৰ কিন্তু আগৰ পৰা অকণ বাঢ়িছে দেই আপোনাৰ বুজিছানে এই পুৰা চুলি একদম ভৰ্তি হৈ গৈছে ভৰ্তি ভৰ্তি হৈ যাব এই দুদিন পিছে পিছে কাটিবলগীয়া হ'ব পাৰে আপোনাৰ আকৌ ছুটিকে দে ৰ'ব অকণমান মাথাটো আনিব থওক দাদা জেল অকণ মাৰি দিম না এই মাথাত চুলিত জেল মাৰিব পাৰিবি জানো অকণ জেল মাৰি দিম পাছফালৰ চুলিত মাথাটো নাই ঠিক আছে মই জেলটো মাৰি দিওঁ হা এক মিনিট ৰ'ব মই জেলটো মাৰি দিছোঁ দেই অকণমান মাৰি ৰ'ব অকণমান বাছ 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 বেছি নিবি এইখিনিতে আছে চুলি এইখিনি বিচাৰিয়ে কাটিছ আপুনি চিন্তা কৰিব নালাগে মই জেল চেল মাৰি দি আছো একদম চিলি মানে একদম চিনেমাৰ হিৰোৰ নিচিনা বনাই দিম আপুনি চিন্তা কৰিব নালাগে মালিচ টালিচ লাগিব নেকি নাই 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 হে নাই 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 মই মানে হেৰি আপুনি কি কয় হেল্ল' भैया भैया माल बेच दीजिए वो दिन जो माल बेचा ना भैया वो बढ़िया माल था वो बढ़िया माल है वो बेच दीजिए भैया वो दो ही बेच दीजिए भैया ऊपर से जो लगाता है ना भैया एकदम नीचे तक जो लगता है ना भैया वो लकड़ी वो भेसवत भी चाहिए भैया भेसवत भी चाहिए ठीक है भैया वो भेसवत भी दीजिए थोड़ा ना पैसा का चिंता मत कीजिए भैया मैं पैसा भेज रहा हूँ ना भैया ना भेज दूंगा भैया আপুনি বহক দাদা আপুনি বহক মই এতিয়া ঠিক কৰি দি আছো ৰ'ব আপুনি বহক মই একদম ঠিক ঠাক কৰি দি আছো দাদা আপুনি চিন্তা কৰিব নালাগে একদম ঠিক কৰি দি আছো এতিয়া ঠিক কৰি দি আছো আপুনি চিন্তা কৰিব নালাগে আপুনি এটা শুই লওকচোন চিন্তা কৰিব নালাগে মই একদম ঠিক কৰি দি আছো ন এইটো ঠিক কৰি দি আছো আগত ইমান ধুনীয়া ধুনীয়া কাটিছো আপুনি চিন্তা কৰিব নালাগে একদম ঠিক হৈ যাব এতিয়া চিন্তা কৰিব নালাগে চুলি কাটিবি ইয়াত ঘঁহিবি বিদুলদা মই ভাবিলো হেৰি আপোনাক মূৰত মানে জেল অকণ লগাই দিওঁ এই ফোনৰ আৰু আহিলে ফোন অহাৰ পিছতে ফোনতে ব্যস্ত হৈ গ'লো মই ছোৱালী বুলি তই ইয়াত টিপি দিলি নহয় এইবিলাক কথা নক'ব মই একদম ধুনীয়াকৈ এইটো চাওকচোন একদম মানে কইনা নিচিনা বনাই দি আছো নহয় আপোনাক একদম কইনা নিচিনা বনাই দি আছো এইটো চাওক ইমান ধুনীয়াকৈ বনাই দি আছো নহয় আচ্ছা আপুনি বহক মই ডায়েৰীটো কাটি দিওঁ একেবাৰে ডায়েৰীটো কাটি দিওঁ হা ঠিক আছে মই ডায়েৰীটো অকণ কাটি দিওঁ ব্ৰাছটা লৈ আহিব এক মিনিট বৰ ধুনীয়া লাগিছে গাৰু নিচিনাকৈ শুই যাবলৈ মন গৈছে আৰু
কি হ'ল টোপনি মাৰিব আহিছে নেকি এইটো ভাই কেনেকৈ লাগিছ তোৰ টোপনি মাৰিব আহিছে নেকি এনেকে ঘূৰাব এনেকে ঘূৰি আছে এনেকে ঘূৰাব কি মই এনে দাড়ি কাটি দিম মই টোপনি কৰি তই আকৌ ঘুম মাৰি দিছ ঘূৰ মাৰি নিদিওঁ এইটো টোপনি মাৰা জাগা নেকি দাড়ি কাটিবলৈ কিমান সহ্য কৰি আছো আৰাম লাগে আৰাম লাগে দাড়ি কাটিবলৈ আহিছ মাথা আকৌ ইফালে ঘূৰি যায় আকৌ ঘূৰাব বহুত দিন দাড়ি নাকাটো পইচা দিয়ক মই ইয়াত অৱস্থা কি কৰিবি কি কৰিবি এয়া কি কৰিবি এইবিলাক কি কৰিবি তোৰ পইচা দিব লাগিব এগলে আমাৰ পইচা দিব লাগিব পইচা দিব লাগিব কি কৰিম কি কৰিম কিয় কি কৰিলো আপুনি মোৰ মাথাটো ঘূৰাই কাটিব নাযাব কথা ক'বলৈ আজি পৰা মই কাটি আজি আমি দগাস্থিত ইৰফান হেয়াৰ কাটিং সেলুনত আমাৰ ভিডিঅ'টো শ্বুট কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ তাত চাই ভাল লাগিল যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ তাত ভাল লাগিছে আমাৰ ইউটিউব চেনেল হেপী আছামক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব জয়